এগৰাকী দুগৰাকী নহয় কেইবাগৰাকীও জনপ্ৰিয় অভিনেত্ৰী এতিয়া আকৰ্ষিত হৈছে ইছলাম ধৰ্মৰ প্ৰতি আৰু গ্লেমাৰ জগত এৰি তেওঁলোকে এতিয়া আকোৱালি লৈছে ইছলাম ধৰ্মৰ পথ সবিশেষ গ্লেমাৰ জগত এৰি ইছলামৰ পথ বাছি লৈছে কেইবাগৰাকীও অভিনেত্ৰীয়ে সিনেমা জগত এৰিছে কেইবাগৰাকীও মুছলমান অভিনেত্ৰীয়ে আৰু সিনেমাৰ জগত এৰি আল্লাহৰ পথত কেইবাগৰাকীও অভিনেত্ৰী আৰু গ্লেমাৰ জগত এৰি ইছলামৰ পথ লৈছে কেইবাগৰাকী অভিনেত্ৰীয়ে তেওঁলোকৰ বলিউডৰ প্ৰতি মোহভংগ হৈছে পূৰ্বতে সানা খানে আল্লাহৰ পথ গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছতে গ্লেমাৰ জগত এৰিছিল জাইৰা ৱাছিমে বলিউডৰ প্ৰতি মোহভংগ কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰী আৰু শেহতীয়াকৈ আল্লাহৰ পথ লৈ গ্লেমাৰ জগত এৰিছে শহৰ অফ চাইড আৰু ইছলামৰ পথ অনুসৰণ কৰিম বুলি কৈ সিনেমা জগত ত্যাগ কৰিছে অভিনেত্ৰীসকলে আৰু এগৰাকী দুগৰাকী নহয় কেইবাগৰাকীও অভিনেত্ৰীয়ে সিনেমা জগত এৰিছে আৰু ভোজপুৰীৰ জনপ্ৰিয় অভিনেত্ৰী আছিল শহৰ অফ চাইড যিয়ে এতিয়া বলিউডক মোহভংগ কৰি ইছলামৰ পথ বাছি লৈছে আৰু গ্লেমাৰ জগত এৰি ইছলামৰ পথ লৈছে কেইবাগৰাকীও অভিনেত্ৰীয়ে আৰু পূৰ্বতে সানা খানে আল্লাহৰ পথ গ্ৰহণ কৰি এৰিছিল গ্লেমাৰ জগত আৰু ইয়াৰ পিছতে গ্লেমাৰ জগত এৰিছিল জাইৰা ৱাছিমে আৰু শেহতীয়াকৈ আল্লাহৰ পথ লৈ গ্লেমাৰ জগত এৰিছে শহৰ অফ চাইড আৰু ইছলামৰ পথ অনুসৰণ কৰিম বুলি কৈ সিনেমা জগত ত্যাগ কৰিছে অভিনেত্ৰীসকলে আৰু বিশেষকৈ ভোজপুৰীৰ জনপ্ৰিয় অভিনেত্ৰী আছিল শহৰ অফ চাইড যিয়ে শেহতীয়াকৈ আল্লাহৰ পথ লৈ গ্লেমাৰ জগত এৰিছে আৰু গ্লেমাৰ জগত এৰি ইছলামৰ পথ অনুসৰণ কৰিছে কেইবাগৰাকী ইছলাম অভিনেত্ৰী আৰু আল্লাহৰ পথ অনুসৰণ কৰি বাকী থকা জীৱন অতিবাহিত কৰাৰ সিদ্ধান্ত লৈছে জনপ্ৰিয় অভিনেত্ৰী কেইগৰাকীয়ে আৰু শেহতীয়াকৈ আল্লাহৰ পথ বাছি লৈ গ্লেমাৰ জগত এৰিছে শহৰ অফ চাইড আৰু এনেদৰে লাহে লাহে কেইবাগৰাকীও জনপ্ৰিয় অভিনেত্ৰী আকৰ্ষিত হ'বলৈ ধৰিছে ইছলামৰ দিশে আৰু এবাৰ গ্লেমাৰ জগত এৰি ইছলামৰ পথ বাছি লৈছে কেইবাগৰাকী অভিনেত্ৰী আৰু আল্লাহৰ পথত কেইবাগৰাকী অভিনেত্ৰী পূৰ্বতে সানা খানে আল্লাহৰ পথ গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছতে গ্লেমাৰ জগত এৰিছিল জাইৰা ৱাছিমে আৰু শেহতীয়াকৈ আল্লাহৰ পথ বাছি লৈ গ্লেমাৰ জগত এৰিছে শহৰ অফ চাইড যিগৰাকী অভিনেত্ৰী আছিল ভোজপুৰীৰ জনপ্ৰিয় অভিনেত্ৰী আছিল শহৰ অফ চাইড আৰু শহৰ অফ চাইড শেহতীয়াকৈ বলিউডৰ সেই মায়াময় বলিউড ত্যাগ কৰি এতিয়া ইছলামৰ পথ বাছি লৈছে